বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা হা কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্টবিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন কি হ'ল ইয়াত দুটা কথা আছে নিতুমনি প্ৰথম কথাটো হৈছে যোনে এই এনেকুৱা ধৰণৰ বিতৰ্কিত পোষ্ট লিখিছে বা যাক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁ কোননো তেওঁ কি ক'ত কিয় বিখ্যাত কিবা পৰিচয় আছে নেকি তেওঁৰ হুইছি কিন্তু আজি আমি তেওঁৰ কথা পাতি আছো ন হয়নে কিয় পাতি আছো কাৰণ তেওঁ জুবিন গাৰ্গৰ বিষয়ে লিখিছে যাৰ বিষয়ে লিখিছে তেওঁ অসমৰ জাতীয় সম্পদ তেওঁ আমাৰ আবেগ তেওঁ আমাৰ সন্মান বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰা অসমৰ কাৰণে সুনাম কঢ়িয়াই অনা এক জাতীয় সম্পদ এক ডাঙৰ মহৎ ব্যক্তিত্ব তেওঁৰ বিষয়ে লিখিছে সেইকাৰণে আমি আজি সেই মানুহগৰাকীৰ বিষয়ে আলোচনা কৰিছো গতিকে তেওঁৰ এটা উদ্দেশ্য সফল হৈ গ'ল কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলি অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছো গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল তেওঁ ছাকচেছ হৈছে তেওঁৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াৰ সমালোচনাই হওক বা লাইকেই হওক তেওঁৰ তাতে কমেণ্টে হওক বা শ্বেয়াৰে হওক কৰি আমি তেওঁক পপুলাৰ কৰিছোঁ আৰু আজি আমি টক শ্ব' কৰিছোঁ তেওঁৰ বিষয়ে কোনে টক শ্ব' কৰিছোঁ অজয় ফুকন এজন সংগীত পৰিচালক বিখ্যাত নাম এটা অসমৰ পাৰ্থ দা জয়ন্ত কাকতি জোনমণি খাউন নিতুমণি শইকীয়া আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আমাৰ কিন্তু সমাজত এটা অৱদানো আছে আমাৰ নামো আছে সেইখিনি মানুহে আজি কোনো ফালৰ পৰা যোগ্য নোহোৱা এগৰাকী অভদ্ৰ কোনোবা অচিনাকি নাম নাইকিয়া এগৰাকী ধূলিকণাৰ কথা আলোচনা কৰি আছো গতিকে সেই ধূলিকণাৰ পৰা আজি এই আলোচনাৰ মজিয়ালৈকে অহা তেওঁৰ এই যাত্ৰাটো এইবিলাক কাণ্ডৰ দ্বাৰাই সফল হ'ল সেইটো এটা তেওঁৰ ব্যক্তিগত প্ৰধান উদ্দেশ্য আছিল যিটো তেওঁ সফল হ'ল দ্বিতীয় কথাটো হ'ল আমাৰ আপুনি যিটো কথা ক'লে 4 মাহে আমি আলোচনা কৰিব লাগিছিল কি আৰু আমি আলোচনা কৰি আছো কি আৰু আমি আলোচনা কৰিব লগা কথাবিলাকৰ পৰা আমাক আঁতৰাই আনি এই অদৰকাৰী ফকটীয়া ফালতু ননসেন্স অসভ্য কথাবিলাকত আমাক ব্যস্ত কৰাইছে কোনে চক্ৰান্তমূলকভাৱে এই যে তদন্ত প্ৰক্ৰিয়া সঠিক ধৰণেৰে হোৱা নাছিল সেই কথা আমি এতিয়া পাহৰি গলো এতিয়া বিচাৰ প্ৰক্ৰিয়াত যে 12500 পৃষ্ঠা পঢ়ি পেলাই এই বিচাৰ দিওঁতে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা আলোচনা কৰিবলৈ আজি আমি পাহৰি গলো আজি আমি আলোচনা কৰি আছো জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল ভনিয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল বায়েকৰ চৰিত্ৰ কেনেকুৱা আছিল তেওঁৰ বাপেকৰ চৰিত্ৰ কেনেকুৱা আছিল ঘৈণীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল হোৱাট দা হেল কি দৰকাৰ আমাক এইবিলাক কথাৰ আৰু ইন্ধন যোগাইছে কোনে এইবিলাক এইটোৱেই কথা এই কথাটোলৈ আমাৰ সকলো গোটেই সমাজখনক সংবাদ মাধ্যমকে আৰম্ভ কৰি ছ'চিয়েল মিডিয়াকে আৰম্ভ কৰি গোটেই সমাজখনক সেইটো ফাললৈ ঠেলি দিলে কোনে এই কেইজনমান মানুহক এংগেজ কৰিছে কোনে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সমাজখনক আৰু আলোচনাৰ বিষয়বস্তুবোৰ সেই ফাললৈ লৈ গৈ আসল তদন্ত প্ৰক্ৰিয়া আৰু এই গোটেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰক্ৰিয়াৰ গোটেই বস্তুটো ফুটুকাৰ ফেন কৰিবলৈ চক্ৰান্ত কৰিছে কোনে এই গোটেইবোৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে সেইটোহে এতিয়া সেই ৰহস্যটো সফল সেই চক্ৰান্তকাৰী সফল হৈছে সেইকাৰণে মই অলপতে এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আই কুইট দ্য ডেভিল ওন যি ডেভিলে এই কাণ্ডটো কৰি আছে সেই ডেভিলৰ এয়া জয় হৈছে সেই ডেভিলে বিচাৰিছিল যে আমি জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰোঁ আৰু আমি এই ধূলিকণা সদৃশ এই অখ্যাত মানুহবিলাকক বিখ্যাত কৰাৰ আমি এই প্ৰক্ৰিয়াত সোমাই পৰোঁ এইবিলাক মানুহৰ অসভ্য কথাবিলাকত আমি মনোনিৱেশ কৰোঁ আৰু আমি তদন্ত প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ তেওঁলোকে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় অনুসন্ধান কৰা নাই কিয় আজি ছিংগাপুৰৰ ৰিপৰ্ট বেলেগ কিয় আজি অসমৰ ৰিপৰ্ট বেলেগ একেটা ঘটনাৰ আৰক্ষীৰ সমিল মিলেৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় জইণ্ট পুলিচ ইনভেষ্টিগেশ্যন হোৱা নাই
মই মাননীয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়লৈও চিঠি লিখিছিলোঁ, প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ চিঠি লিখিছিলোঁ, মুখ্য ন্যায়াধীশলৈ চিঠি লিখিছিলোঁ। মোৰ চিঠিৰ উত্তৰ কিয় অহা নাই? সেই কথাবোৰ কিয় অসমৰ মানুহে আলোচনা কৰা নাই? চৰিত্ৰ জাতীয় কথাবিলাক আলোচনা কৰিবলৈ মুখ ৰোচক হয়, সেইবিলাক আমাৰ সকলো মানুহে আলোচনা কৰিব পাৰে। ইণ্টেলেকচুৱেল এটা ব্ৰেইন নালাগে সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে, কাৰণ বিয়নি মেল পাতি থকাটো মাৰি থকাটো আমাৰ অভ্যাস। আমি সকলোৰে চৰিত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। আমাৰ কেপাচিটি সিমানেই, আমাৰ ব্ৰেইনৰ কেপাচিটি সিমানেই। আমি অকল চৰিত্ৰগত কথা আলোচনা কৰিব পৰাহে ব্ৰেইনৰ কেপাচিটি আছে। মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি সম্পৰ্কে আলোচনা কৰিবলৈ, ইনভেষ্টিগেশ্যনৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে বিচাৰ কৰিবলৈ, আজি ডে টু ডে ট্ৰায়েল যে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ, সেই ডিমাণ্ডৰ ওপৰত আমাক একশ্যন ল'বলৈ, এইবিলাক কৰিবলৈ আমাক অলপমান মগজুৰ প্ৰয়োজন। আৰু দুৰ্ভাগ্যৰ কথা যে অধিক সংখ্যক মানুহৰ সিমানখিনি মগজু নাই। না জোনমণি দেৱী খান, মই আপোনাক এটা কথা স্পষ্ট কৰি কওঁ। আপুনি যিকেইটা কথা ক'লে যে এগৰাকী মহিলাক লৈ আমি আজি কথা পাতিছোঁ বা এই বিষয়টোৰ ইয়াত চৰ্চা হ'বলগীয়া হৈছে। চাওক, প্ৰথম কথা হ'ল যে অজয় ফুকন মোৰ কাষতে বহি আছে। আজি জুবিন গাৰ্গৰ সন্দৰ্ভত কিবা কিবি কথা কৈ কেইজনমান এতিয়াও জেলত আছে। মই তেওঁলোকৰ নাম নকওঁ, কিন্তু জুবিনৰ ইছ্যুটোক লৈ তেওঁলোক জেলত আছে। কিন্তু অজয়ো জেল খাই আহিছিলে। এই যে অজয়ে ক'লে কবিতা লিখি পেলাই গৈ পেলাই জেল খাবগৈলগীয়া এজনী ছোৱালী আমাৰ মাজততো আছে। এই মানুহগৰাকীয়ে যোৱা জয়ন্ত কাকতিয়ে কৈছে যোৱা 8 বছৰ ধৰি জুবিনৰ এগেইনষ্টত তেখেত লাগি আছে। ঠিক আছে, জুবিন গাৰ্গ তেতিয়া জীয়াই আছিল, মানে আমি ক'বলগীয়া একো নাই। কিন্তু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত এই যে কামটো যে তেখেতৰ মৃত্যুৰ পিছৰ পৰা যে প্ৰথম জুবিন গাৰ্গ, তাৰপিছত গৰিমা শইকীয়া গাৰ্গ, তাৰপিছত তেখেতৰ ভনীয়েক, তাৰপিছত গৈ শেষত দেউতাক, একেবাৰে যিজন মানুহ আজি কাইলৈ চিৰদিনৰ কাৰণে আঁতৰি যাবৰ কাৰণে এক প্ৰকাৰ পৃথিৱীত অনিশ্চয়তাত জীয়াই আছে, যিজন মানুহে একোৱেই নাজানে, সেই মানুহজনকো ৰেহাই নিদিলে। এই কথাখিনি কি আমাৰ প্ৰশাসনে দেখা নাছিলে নেকি? হঠাৎ যে এই কিবা এটা হ'লেইতো গ্ৰেপ্তাৰ কৰি পেলাই চোচৰাই লৈ যায়, কি এই মানুহগৰাকী কিয় নিয়া নাছিল? দুটা কথা। এই মানুহগৰাকী আজি শাসক পক্ষৰ লগত, শাসক দলটোৰ হৈ এক প্ৰকাৰ অঘোষিত মুখপাত্ৰৰ দৰে তেওঁ কাম কৰি আছিল, যিটোৰ কাৰণে হয়তো এইবিলাক কৰিলেও কৰক বুলি তেওঁক এৰি দিয়া হৈছিল নেকি? তাৰমানে তেতিয়াহ'লে শাসকীয় দলটোৱে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। তেওঁলোকৰ যদি হৈ পেলাই মানুহগৰাকীয়ে কাম কৰা নাই, তেতিয়াহ'লে শাসকীয় দলটোৱে মই ভাবোঁ এটা স্পষ্টীকৰণ দিব লাগে যে তেওঁ আমাৰ মুখপাত্ৰ নহয়, তেওঁ আমাৰ সদস্য নহয়, বা তেওঁক আমি এইটো কাম কৰিবলৈ কোৱা নাই। শাসকীয় দলটোৰ প্ৰতি যদি আঙুলি গৈছে, সন্দেহৰ আঙুলি যদি গৈছে, তেতিয়াহ'লে শাসকীয় দলটোৱে এইটো স্পষ্টীকৰণ যদি নিদিয়ে, তেতিয়াহ'লে আমি বাধ্য হ'ম যে শাসকীয় দলটোৰ নিৰ্দেশনাত এই কামবোৰ হয়তো কৰিছে। আপুনি দিনৰ ভাগত চাগে শুনা নাছিল, পাৰ্থ গোস্বামীয়ে স্পষ্টকৈ কৈছিল, আৰু পাৰ্থ গোস্বামীৰ লগতে ৰাজা, যিগৰাকী জুবিনৰ দীৰ্ঘদিনৰ সহযোগী, ৰাজা বৰুৱাইও এটা কথা কৈছে যে বেকত কোনোবা শক্তিশালী মানুহ নাথাকিলে এই ভদ্ৰ মহিলাই এনেধৰণৰ কাম কৰি থাকিব নোৱাৰে, ধাৰাবাহিক কেতিয়াও লিখিব নোৱাৰে। তেওঁ টেগ কৰে, কিন্তু তেনেকুৱা শাসক দলৰ মানুহবিলাককে টেগ কৰে। গতিকে মই সেইকাৰণে কৈছো, আজি মই পাৰিম যে দুদিনত, মইতো দুদিন যদি এনেকে অকল জয়ন্তৰ কথাই লেখক, জুবিন গাৰ্গ বাদেই দিয়ক, মোকতো দুদিনতে ডিঙিত ধৰি সোমাই থৈ দিব। তেওঁ ইমান দিন চান্সটো কিয় পালে? কোনোবা যদি পাৱাৰফুল মানুহ বেকত নাই, ডেফিনেটলি থাকিবই লাগিব। আৰু এনেকুৱা ধৰণৰ যে কথা কৈ আছে, এইবোৰ ক'ৰ পৰা লিক হৈছে? আৰু এইবোৰ কথা কি অকল আমি দুজনে ফেচবুকত দেখি আছো নে? গোটেইটো অসমক পৃথিৱীৰ চবে দেখি আছে। সঠিক তদন্ত যদি হয় যে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা। নহয়, সৰু সুৰা কথা এটা কোৱা মানুহবিলাককো জেলত ভৰাইছিলো। মজিয়াটো এইবিলাক ধৰণৰ কিছুমান কথা সাক্ষৰ বা এনেকুৱা আলোচনা হৈছিল, এনেকুৱা ধৰণৰ কথা কিছুমান। আৰু তদন্ত চলি থাকোতে অপৰাধী আৰু হত্যাকাৰীয়ে আমি শুনা মতে যে তেওঁলোকে ব্লেকমেইলো কৰিছিলে, এনেকুৱা ধৰণৰ কিছুমান কথা কয়। তাৰমানে এতিয়া গোটেই কথাবোৰ ক'ৰ পৰা লিক হৈছে? যে অপৰাধীয়ে ক'ৰবাত নহয় ক'ৰবাত এইবিলাক কথা কৈছে, আৰু সেই কথাবিলাক ক'ত কৈছে, ক'ৰ পৰা লিক হৈছে, এইবিলাক কথা জনাটো খুব আজিৰ তাৰিখত প্ৰয়োজন। নহ'লে যদি শিখা শৰ্মাক অপৰাধী বা কোনোবা আমাৰ আশে পাশে থকা মানুহে যদি সহায় কৰা নাই, তেনেহ'লে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিখা শৰ্মাই কেতিয়াও সাহস কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কথা, কাৰণ যিবিলাক কথা মানে অতি নিন্দনীয় আচলতে, এইবিলাক কথা কৈ আজি যি ধৰণৰ এক বিশৃংখল বিভ্ৰান্ত কৰিছে আজি নতুন প্ৰজন্ম, উঠি অহা প্ৰজন্মই। কালি জুবিন গাৰ্গৰ বিষয়ে যদি ক'ৰবাত এনেকুৱা ধৰণৰ লিখা পায়, তেনেহ'লে কোন পথে যাব? আপুনি সেইবোৰ লিখা পঢ়িতো বহুতে মাকক সুধিছেতো, দেউতাকক সুধিছে ন, এনেকুৱা আছিলে নেকি জুবিন গাৰ্গ? কোনোফালে কোনো আমাৰ মগজৰ আমাৰ
কেপাচিটি নাইকিয়া আমাৰ মানুহবিলাকে মহাত্মা গান্ধীৰো চৰিত্ৰ হনন কৰে হুম সেই মহাত্মা গান্ধীয়ে অহিংস আন্দোলনেৰে ভাৰতবৰ্ষক কিন্তু আজি স্বাধীন কৰি থৈ গ'ল সেই মহাত্মা গান্ধীৰ চৰিত্ৰ হনন কৰিবলৈও যায় তেওঁলোকে শংকৰদেৱৰো চৰিত্ৰ হনন কৰে কাৰণ চৰিত্ৰ হননটো আটাইতকৈ সহজ কাম ন গতিকে সেই কামটো কৰিবলৈকে যিকোনো মানে কোনো কোৱালিফিকেশ্যন নালাগেতো সেইটো কাম কৰিবলৈ গতিকে সেইটো এটা বিয়নি মেলৰ টপিক নহয় জানো গতিকে সেই কামবোৰ কৰে এতিয়া মোৰ কথা হ'ল যে এই যিটো কথা আপোনালোকে আলোচনা কৰি আছে মই সেইটোৱেই কৈছো যে এই মানুহগৰাকীৰ ওপৰত অতদিন এই মানুহগৰাকী বুলি নহয় আৰু কোনোবা এজন জ্যেষ্ঠ সাংবাদিকেও লিখিছিল দেই খুব বেয়াকৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এজন জ্যেষ্ঠ সাংবাদিকে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ তাৰপিছত একে সাইমুলটেনিয়াছলি আৰু এনেকুৱা হ'ল তাতে আৰু কেইবাগৰাকীও মানে মানুহে কমেণ্ট দি মেলি এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় নে নহয় যেনেকৈ আমাৰ চাহপাত আমাৰ জাতীয় আমাৰ অসমৰ সম্পদ যেনেকৈ আমাৰ গড় অসমৰ সম্পদ কাজিৰঙা অসমৰ সম্পদ তেনেকৈ জুবিন গাৰ্গ আমাৰ মানৱ সম্পদ অসমৰ জাতীয় সম্পদ হয় নে নহয় ডেফিনেটলি যদি জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় যিজন গায়কে 40,000 গান গাইছে তেওঁ 38টা ভাষাত গান গাইছে আৰু তেওঁ ইমান অকল গানেই গোৱা নাই তেওঁ এজন চিত্ৰ পৰিচালক তেওঁ এজন মানৱ দৰদী এজন ব্যক্তি তেওঁ বানপানীৰ সময়ত মানুহক সাহায্য কৰা এজন তেওঁ এনিমেল লাভাৰ এজন তেওঁৰ এনভাইৰনমেণ্টেলিষ্ট এজন তেওঁ গছ ৰক্ষাৰ কাৰণে আন্দোলন কৰা এজন ব্যক্তি গতিকে তেনে এজন ব্যক্তি আমাৰ মানৱ সম্পদ হয় নে নহয় গতিকে আমাৰ যদি জাতীয় সম্পদ গড়ক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব তেতিয়াহ'লে আমাৰ মানৱ সম্পদ জুবিন গাৰ্গক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয় নে নহয় 100% জীৱিত অৱস্থাতো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমত কেছ লৈ পেলাই তাৰ ওপৰত একশ্যন লোৱাটো চৰকাৰৰ দায়িত্ব আছিলে নে নাই কিয় নকৰিলে তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলো মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একশ্যন ললে মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীকে আজি তাৰিখলৈকে মই ভুগি আছো মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলো মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলো যাতে একশ্যন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একশ্যনৰ ওপৰি মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছো মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেণ্ট তেওঁৰ সাংগু পাংগু সকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পুহি ৰাখিছে ব্যক্তিগত তেওঁলোকে যে তেওঁক টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতো অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই যেতিয়ালৈকে গোটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একশ্যনত নামিলে এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেণ্ট কৰিবলৈও তেওঁলোকৰ কিছুমান IT চেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেণ্ট কৰাবিলাকৰ বেছিভাগৰ প্ৰফাইল লক বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্টবিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যিটো আবেগ জুবিন গাৰ্গৰ যিটো মানে এতিয়া ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতিত সেই আবেগটো নোহোৱা কৰিবৰ কাৰণে এনেধৰণৰ কিছু নহয় আবেগ নহয় নিতুমণি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আবেগ নহয় না আবেগ মানে মই এইটো শক্তি যেনেকে আমি সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে সন্মুখত আনি লৈ তেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰিলে অসমবাসীৰ গাৰ নোম থিয় হৈ যায় জুবিন গাৰ্গ আমাৰ শক্তি আমি শক্তি পাওঁ আমি জুবিন গাৰ্গৰ কথা কোৱাৰ লগে লগে আমি পাহৰি যাওঁ যে ইয়াত কৰবাত হিন্দু মুছলমান আছে আমি পাহৰি যাওঁ ইয়াত কৰবাত অসমীয়া বঙালী আছে আমি সকলো কথা পাহৰি যাওঁ আমি এটাই কথা আমাৰ মনলৈ আহে যে জুবিন গাৰ্গ মানে এজন মানুহ এজন লিডাৰ এজন নেতা যি আমাক আগুৱাই লৈ যাব যাক যি এতিয়া কায়িকভাৱে উপস্থিত নাই যদিও তেওঁ আদৰ্শক সাৰুগত কৰি আমি ইউনাইটেড আমি একগোট হৈ থাকিম শক্তি অসম আগবাঢ়ি যাব এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে আবেগ নহয়
এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে কাৰণ বিভেদৰ ৰাজনীতি চলাব লাগিব ন তেওঁলোকে নহয় মই আবেগ মানে মই জুবিন খান আপুনি ৰাইট কথাই কৈছে শক্তি কিন্তু মই আবেগ মানে মই এইটোহে কৈছো যে এজন সন্তানৰ লগত যিটো মাক দেউতাকৰ যিটো আবেগ বা যিটো আমাৰ দুটা বস্তু থাকে ন এটা আত্মিক ভাবে আমি জড়িত হৈ থাকো আনফালেদি আমি আবেগিকভাৱে জড়িত হৈ থাকো এই যে জুবিন গাৰ্গৰ লগত এই দুইটা সম্পৰ্ক যিটো গোটেই জাতিৰ অসমখনৰ এফালেদি আত্মিকভাৱে জুবিনক নিজৰ বুলি ভাবে সকলোৱে আনফালেদি আবেগিকভাৱে নিজৰ ঘৰৰ সন্তানৰ নিচিনা ভাবে বা অভিভাৱক বুলি ভাবে বন্ধু বুলি ভাবে কোনোবাই প্ৰেমিক বুলি ভাবে কোনোবাই নিজৰ শিক্ষাগুৰু বুলি ভাবে আনকি কোনোবাই ভগৱানৰ শাৰীত ৰাখিছে কাৰণ দৰিদ্ৰ পীড়িত বা অভাৱগ্ৰস্ত বা দিক বিদিক হেৰুৱা জীৱনৰ মায়া মুখ হেৰুৱাই যি আত্মহত্যা কৰিবলৈ পথ বিচাৰি ফুৰা মানুহে গৈ জুবিনৰ ওচৰত হাত পাতি যেতিয়া কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ 1 লাখ টকা এটা পাইছে তাৰ কাৰণে জুবিন ভগৱান সেই আবেগটোৰ কথা কৈছো সেইটো যিকোনো মানুহে কৰিব পৰা নাছিল আটাইতকৈ ডাঙৰ কথা আপুনি যিকেইটা কথা কৈছে মই এটা কথাই কওঁ আপোনাক যে এই যে অজয় আৰু জয়ন্তয়ো কৈছিল যে চতুৰ্থ স্থান পাইছিল পৃথিৱীত আৰু মাইকেল জেকছনৰ পিছত একমাত্ৰ সংগীত শিল্পী এতিয়ালৈকে মোৰ কথাটো তাতেই যে এটাই উত্তৰ আমি দিব পাৰো যে জুবিন গাৰ্গ কোন যে জুবিন গাৰ্গ সেইজনেই ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া ভাষাৰে গীত গায় হিন্দী ইংলিছ কেইটা গাইছে ন চাবলৈ গ'লে বিশ্বক গোটেই পৃথিৱীক জনাই দিছে যে এটা প্ৰান্তীয় ভাষা এটা আঞ্চলিক ভাষাৰ গীত গোৱা এজন মানুহক এটা জাতিয়ে কি পৰ্যায়ত নেতা ৰূপে মানিব পাৰে বা কি পৰ্যায়ত চেলুট দিব পাৰে যে গোটেই পৃথিৱীক দেখুৱালে ভাৰতক নহয় পৃথিৱীক দেখুৱাইছে এই 192খন দেশৰ ভিতৰত 146খন দেশে চিনি পাইছিল তাৰমানে আৰু অসমীয়া ভাষাটোক যিটো জুবিনে কৈ থাকে যে মোৰ অসমখন মোৰ ভাষাটোক লৈ গৌৰৱ কৰো যে অসমীয়া ভাষাতে গীত গায় এজন মুম্বাইত নাথাকি এইখন অসমলৈ উভতি অহা মানুহে অসমীয়া জাতিটোক কলৈ লৈ গুচি গৈছিল সেই মানুহজনৰ যিটো আবেগ ভুল আছিল সেইটো ভুল আছিল সেইটো জুবিন গাৰ্গৰ ভুল আছিল মই কওঁ জুবিন গাৰ্গ স্বাৰ্থপৰ হ'ব লাগিছিল বলিউডত তেওঁ ডাঙৰ সিঙ্গাৰ হৈ থাকিব পাৰিলে হয় আৰু তেওঁ হলিউডত গৈ ডাঙৰ সিঙ্গাৰ হ'ব পাৰিলে হয় নিজৰ জাতিটোক ভাল পোৱাটো জুবিন গাৰ্গৰ ভুল আছিল কাৰণ এই জাতিয়ে জুবিন গাৰ্গক এতিয়া চৰিত্ৰ হননহে কৰিছে এই জাতিয়ে জুবিন গাৰ্গক একো নিদিলে যাৰ কাৰণে জুবিন গাৰ্গে সকলো ত্যাগ কৰি গুচি আহিল সেই অসমীয়া জাতিয়ে জুবিন গাৰ্গক মূল্যই দিব নাজানিলে গতিকে জুবিন গাৰ্গ আজি হলিউডৰ সিঙ্গাৰ হৈ থাকিব পাৰিলেহেঁতেন অসমক ভাল পাই অসমলৈ ঘূৰি অহাটো নিশ্চয় জুবিন গাৰ্গৰ ভুলেই আছিল কাৰণ অসমীয়া জাতিয়ে কাকো মৰম সন্মান আৰু অসমীয়া জাতীয় সম্পদ ৰূপে কাকো স্বীকৃতি দিব নাজানে মানুহখিনিয়ে দিছে সাধাৰণ ৰাইজে দিছে আজি স্বতঃস্ফূৰ্তভাৱে লাখ লাখ কোটি কোটি লোক ওলাই আহিছে আৰু ৰেকৰ্ডো হৈছে মৃত্যুৰ পিছত এজন মানুহক ইমান বৃহৎ ৰেলীৰে লৈ আনিছে মানুহ আছে গোটেইখিনি কিন্তু যে এছাম মানুহ আছে যিয়ে নেকি জুবিন গাৰ্গক মানে দবাই ৰাখিব খুজিছে কিয় এটো লাজ নালাগে সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ যিজন জুবিন গাৰ্গে সকলো ত্যাগ কৰি অসমৰ প্ৰেমৰ বাবে অসমলৈ ঘূৰি আহিল সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ লাজ নালাগে কমেন্ট দিবলৈ লাজ নালাগে কাৰণ মই আকৌ আহিম আপোনালোকৰ মাজলৈ মই অকণমান বিৰতি ল'ব লাগিব তাৰপিছতে মই আকৌ আপোনালোকৰ মাজলৈ আহিম বিশেষকৈ আমি যিগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আছে আমাৰ মাজত তেখেতে এতিয়ালৈকে মুখ খোলাই নাই তেখেতৰ কাষলৈ মই উভতি আহিম অলপ চিন্তা কৰি চাওক আপোনাৰ লগত এনেকুৱা কিবা আছে যিয়ে জগত সলনি কৰিব পাৰে জানে নে কি আপোনাৰ নিজ